পিতাই তোমাৰ লগত মোৰ কথা এটা ডিছকাশ্যন কৰিবলগীয়া আছিলে। কি কথা হ'ব পাই কৈ যাচোন। কেলে তুমি গম পোৱাই দেখোন আজি যে মোৰ পুলিচৰ ইণ্টাৰভিউ আছে বুলি। ভালহে যাবি আকৌ পুলিচৰ ইণ্টাৰভিউটো দি থৈ আহিবিগৈ। সেই মই তোমাক সেইটো কথা কোৱা নাই নহয়। মই দেখোন এনেও পুলিচৰ ইণ্টাৰভিউ দিবলৈ যামেই, লগতে তুমিও যাবা মোৰ লগত পুলিচৰ ইণ্টাৰভিউ দিবলৈ আকৌ। সেই হৰি মই পুলিচৰ ইণ্টাৰভিউ দিবলৈ যাবলৈ নাই দেই, ভয় লাগে মোৰ পুলিচলৈ। পিতাই তোমাক পুলিচে ভাতৰ লগত পিটিকা কৰি খাই নেপেলাই নহয়, তুমি যে ইমান ভয় কৰিছা। তই কি বুজি পাবি, পুলিচৰ পিটন খাই পালেহে গম পাবি। হ'ব তুমি মোক নীতি শিক্ষা দিব নালাগে। তুমি কিবা পুলিচৰ পিটন খাই পাইছা নি? মই পুলিচৰ পিটন খাই কেলে নাই পোৱা আকৌ। আগতে পুলিচৰ পিটন খাই পিঠি মচমচীয়া গেজগেজীয়া হৈ গ'লগে। হ'ব তুমি ফুটনি মাৰিব নালাগে। ইছৰাম ঐ এইবাৰ লকডাউনত মোক পুলিচে কেনেকুৱা পিটিলে। কেইদিন মই হাগিব নোৱাৰাকৈ থাকিলোঁ, কেৱল মইহে জানো। তই কি বুজি পাবি। কি হ'ল হা আপোনালোকৰ ইমান হুলস্থুল কৰিছে যে, ঘৰত আৰু বেলেগ মানুহ আছে বুলি গম নাপায় নি? তুমিহে মোলেশ্বৰী, মই আকৌ বেলেগ কোনোবা আহিলে বুলি ভাবিছিলোঁ। মইহে আৰু বেলেগ কোনো অহা নাই। কওকচোন বাৰু এতিয়া কিহৰ হুলস্থুল হৈছিলে ইয়াত? নাই মোলেশ্বৰী, বিশেষকৈ এনেকুৱা কথা একো নাই। এই পিংকুৱে মই কথা এটা আলোচনা কৰি আছিলোঁ। পিংকু কচোন কি কথা আলোচনা কৰিছিলোঁ, ময়ো শুনো। মা তুমি দেখোন গম পোৱাই মোৰ আজি পুলিচৰ ইণ্টাৰভিউ এটা আছে বুলি। মই সেইকাৰণে পিতাইক লগ ধৰিছোঁ, বোলো তুমিয়ে মই দুয়োটাই গৈ পিনি ইণ্টাৰভিউটো মাৰি থওঁগৈ ব'লা। তেওঁ বোলে নাযায় হেনো বোলে, পুলিচলৈ ভয় কৰে। সেই হৰি আপুনি কি মানুহে, সেই অকণমানি ল'ৰাটোৱে পুলিচ ষ্টেচনলৈ যাবলৈ ভয় কৰা নাই আৰু আপোনাৰ ইমান ভয় নে? তুমি কি গম পাবাহে মোলেশ্বৰী, আমাৰ গাঁৱতে লংকেশ্বৰ পুলিচে কেনেকুৱা গৰু পিটন দিলে। আপুনি ফাঁকি মাৰিবলৈ বেলেগ জেগা বিচাৰি নাপালে হা? মোলেশ্বৰী, তোমাৰ যদি বিশ্বাস নাই তুমি লংকেশ্বৰক নিজে সুধি ল'বা। সি কেইদিন হাগিব নোৱাৰাকৈ আছিলে, এতিয়া ক'ব নহয় সি। ইছৰাম ঐ মোৰ গৰজ পৰা নাই নহয়। তেনেহ'লে মোক যাবলৈ কৈ নাথাকিবা, মই পুলিচ ষ্টেচনলৈ নাযাওঁ। নালাগে আপুনি যাব, মই নিজেই যাম। আপুনি খালি ঘৰত গাভিনী শিয়ালজনীৰ কথা শুই থাকক। মোলেশ্বৰী, তুমি কাক গাভিনী শিয়াল বুলি কৈছা? কেলে আপোনাক কৈছোঁ আকৌ, কি আপোনাক কি গাভিনী শিয়াল বুলি ক'ব নাপায় নি? থানালৈ নোযোৱা মানুহক আমি তেনেকৈ কথা কওঁ। ইছৰাম ঐ তুমি কাক কেনেকৈ কথা ক'বলৈ আহিছা? মই কি থানালৈ যাব নোৱাৰোঁ নেকি কিবা? পাৰে যদি যাওক আকৌ, মই ভালেই পাওঁ। মোলেশ্বৰী, তুমি মোক চেলেঞ্জ নকৰিবা। এই পদ্মেশ্বৰ শইকীয়াই কৰিব নোৱাৰা কাম পৃথিৱীত একো নাই। হ'ব আপুনি মোৰ ফুটনি মাৰিব নালাগে, থানালৈকে যাওক। পিংকু বৈ আমি থানালৈকে যাওঁ। সেই মাৰকো দেখুৱাই দিওঁ যে পদ্মেশ্বৰ শইকীয়াই কৰিব নোৱাৰা কাম এই পৃথিৱীত একো নাই। ব'লা পিতাই ব'লা, মই তোমাক তো ধুনীয়া কৈছিলোঁ যাওঁ বুলি, তুমিহে আকৌ যোৱা নাছিলা। হ'ব দে এতিয়া যোৱা কথা গ'ল আৰু, এতিয়া সোনকালে বৈ। ব'লা। ইছৰাম ঐ ইমান যে লিকটীয়া মানুহ এইজন ঐ, কিবা এটা বুদ্ধি কৰি পিনি পঠিয়ালো আৰু। চাওঁ ময়ো এতিয়া কামত ধৰোঁগৈ আৰু। পদ্মেশ্বৰ দা এই মেহেঙাকৈ কোনপিনে যায়? লংকেশ্বৰ দেখোন, এই থানাৰ পৰা আহোঁগৈ, অলপ দৰকাৰ এটা আছে। কিয় পদ্মেশ্বৰ দা, নবৌ পলাই গ'ল নি আকৌ? লংকেশ্বৰ, তুমি সেই দিনটোপৰতে কি অমংগলীয়া কথাবোৰ ক'বলৈ আহিছা? হয় সেই পদ্মেশ্বৰ দা, আপুনি যে ক'লে থানালৈ যাম বুলি, মই আকৌ নবৌ পলাই গ'ল বুলি ভাবিছিলোঁ। সেই তুমি অকৰা নেকিহে লংকেশ্বৰ, মানুহ কি কিবা হ'লেহে থানালৈ যায় নি? ইভাগে যাব নাপায় নি? পায় কিয় নাপায়? পিছে আপোনালোক কিয় যায় থানালৈ? লংকেশ্বৰ দা পুলিচৰ ইণ্টাৰভিউ মাৰিবলৈ যাওঁ আকৌ। আইঅ' কৃষ্ণ, তুমি পাৰিবা জানো পুলিচৰ ইণ্টাৰভিউ মাৰিব? কিয় নোৱাৰিম হে লংকেশ্বৰ দা, মানুহ যেতিয়া চন্দ্ৰগ্ৰহলৈ যাব পাৰিছে, মই পুলিচৰ ইণ্টাৰভিউ মাৰিব কিয় নোৱাৰিম? পাৰিব লংকেশ্বৰ, মই কালি ৰাতি পুৰা ট্ৰেইনিং দি থৈছোঁ। কালি তুমি ক'ত ট্ৰেইনিং দিছা? তুমি দেখোন কালি নাক বজাই শুই থাকোঁতে দিন গ'ল। মানে তুমি একো ট্ৰেইনিং মৰাই নাই? নাই মৰাটো লংকেশ্বৰ দা, পিতাই ট্ৰেইনিং দিলেহে। সেই পদ্মেশ্বৰ দা, কালি ৰাতি আপুনি ইয়াক মোৰ ওচৰলৈ পঠিয়াই নিদিলে কেলে? ট্ৰেইনিং দিয়াই মই ইয়াক গজগজীয়া মৰমৰীয়া কৰি পঠিয়ালোহেঁতেন নহয়। লংকেশ্বৰ তুমি বেয়া নাপাবা দেই, তোমাৰ কথা কালি পাহৰিলে নহয়, নহ'লেতো মই তোমাৰ ওচৰলৈকে পঠিয়ালোহেঁতেন ইয়াক। হ'ব পিংকু, তুমি এতিয়াও চিন্তা নকৰিবা, মই তোমাক এতিয়াও আইডিয়া কেইটামান দিব পাৰোঁ। দিয়কচোন লংকেশ্বৰ দা, আপুনি আইডিয়া কেইটামান দিয়ক। পিংকু তুমি এটা কাম কৰা, আমাৰ বাৰীৰ পাছফালে ঢকুৱা কেইটামান আছে, ঢকুৱাকেইটা গায়ে চাই বান্ধি লোৱাচোন। আইঅ' কৃষ্ণ, লংকেশ্বৰ এয়া তুমি কি বুদ্ধি দিছা? লংকেশ্বৰ দা নালাগে দেই আপোনাৰ ট্ৰেইনিং, মই এইভাগেই পাৰিম। মোৰ আইডিয়া যদি নালাগে তেন্তে ব'ল আৰু। ব'লা লংকেশ্বৰ, দেৰি কৰি লাভ নাই। ব'লক লংকেশ্বৰ দা। আহা তেন্তে।